Welcome everyone. Mind Map Education YouTube channel to সকলোকে স্বাগতম জনাইছো আৰু আজি আমি অসম পুলিচৰ এসআই পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ ভাৰতীয় ইতিহাসৰ অৰ্থাৎ ইণ্ডিয়ান হিষ্ট্ৰীৰ কিছুমান প্ৰশ্নোত্তৰ আলোচনা কৰিব বিচাৰিছো গতিকে তোমালোকে ভিডিঅটো শেষলৈকে নিশ্চয়কৈ চাবা আজি আমাৰ প্ৰথম প্ৰশ্নটো কৰিছে Who is said to have killed 99 of his brothers before accessing the throne অৰ্থাৎ ৰাজসিংহাসন দখল কৰাৰ পূৰ্বে তলৰ কোন গৰাকী সম্ৰাটে নিজৰ 99 গৰাকী সহোদৰক হত্যা কৰিছিল বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব সম্ৰাট অশোকে ৰাজসিংহাসন দখল কৰাৰ পূৰ্বে নিজৰ 99 গৰাকী সহোদৰক হত্যা কৰিছিল বুলি জানিব পৰা যায় আমাক দ্বিতীয় প্ৰশ্ন কৰিছে Which Mauryan ruler captured Pataliputra from Nanda dynasty মৌৰ্য বংশৰ কোন গৰাকী সম্ৰাটে নন্দ বংশৰ পৰা পাটলিপুত্ৰ দখল কৰিছিল প্ৰশ্নৰ শুদ্ধ উত্তৰ তোমালোকে নিশ্চয়কৈ জানা চন্দ্ৰগুপ্ত মৌৰ্যই পাটলিপুত্ৰ দখল কৰিছিল কাৰ পৰা নন্দ বংশৰ পৰা দখল কৰিছিল নেক্সট How many times did Sultan Mahmud of Ghazni invaded India অৰ্থাৎ সুলতান মাহমুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল প্ৰশ্নৰ সঠিক উত্তৰ নিশ্চয়কৈ তোমালোকে জানা সুলতান মাহমুদে 17 বাৰকৈ ভাৰত আক্ৰমণ কৰিছিল আৰু তাৰে প্ৰথম কৰিছিল 1001 চনত কৰিছিল বহুত কিতাপত তোমালোকে 1000 চন বুলি পাবা কিছুমান 999 বুলি পাবা কিন্তু এনসিআৰটি বুকৰ মতে 1001 চনত সুলতান মাহমুদে ভাৰতবৰ্ষ প্ৰথমবাৰৰ কাৰণে আক্ৰমণ কৰিছিল আৰু একেবাৰে শেষৰ বাৰৰ কাৰণে আক্ৰমণ কৰিছিল 1025 চনত আৰু লাষ্ট টাইম যেতিয়া তেওঁ আক্ৰমণ কৰিছিল তেতিয়া তেওঁ কোনটো মন্দিৰ আক্ৰমণ কৰিছিল হেতু জানি থবা ভাৰতবৰ্ষৰ যেটো সোমনাথ টেম্পল বুলি কোৱা হয় সেই টেম্পলটো দেখেতে 1025 চনত আক্ৰমণ কৰিছিল আৰু হেয়া আছিল দেখেতৰ ভাৰতবৰ্ষৰ শেষৰটো আক্ৰমণ আমাক নেক্সট প্ৰশ্ন কৰিছে Who was the last Nanda ruler নন্দ বংশৰ শেষৰ গৰাকী সম্ৰাট কোন আছিল ধননন্দ মহাপদ্মনন্দ পাণ্ডুকা নে উগ্ৰসেনা প্ৰশ্নৰ সঠিক উত্তৰ হ'ব ধননন্দ আছিল নন্দ বংশৰ শেষৰ গৰাকী সম্ৰাট আৰু এই ধননন্দৰ পৰাই চন্দ্ৰগুপ্ত মৌৰ্যই পাটলিপুত্ৰখন দখল কৰিছিল আমাক নেক্সট প্ৰশ্ন কৰিছে Ashoka embraced Buddhism under the influence of which Buddhist monk অৰ্থাৎ কোন গৰাকী বুদ্ধ ধৰ্মৰ সন্ন্যাসীৰ প্ৰভাৱত পৰি সম্ৰাট অশোকে বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল প্ৰশ্নৰ সঠিক উত্তৰ হ'ব উপগুপ্ত নামৰ যিগৰাকী বুদ্ধ ধৰ্মৰ সন্ন্যাসী আছে তেওঁৰ প্ৰভাৱত পৰি সম্ৰাট অশোকে বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আমাক নেক্সট প্ৰশ্ন কৰিছে Which battle led to the foundation of Mughal rule in India অৰ্থাৎ কোনখন যুদ্ধই দিল্লীত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল শুদ্ধ উত্তৰটো নিশ্চয়কৈ তোমালোকে জানা পানিপথৰ প্ৰথম যুদ্ধ অৰ্থাৎ ফাৰ্ষ্ট ব্যাটেল অফ পানিপথ কেতিয়া হৈছিল হেতু তোমালোকে মনত ৰাখি থবা 1526 চনত ফাৰ্ষ্ট ব্যাটেল অফ পানিপথ হৈছিল কাৰ মাজত হৈছিল হেতু তোমালোকে জানি থোৱাটো ভাল বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছিল আৰু এই যুদ্ধখনৰ পাছতেই ভাৰতবৰ্ষৰ অৰ্থাৎ দিল্লীত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ বাট মুকলি হৈছিল নেক্সট What is the birthplace of Guru Nanak? Guru Nanakor জন্মস্থান কি? লাহোৰ, আগ্ৰা, তালৱান্দি না অমৃতসৰ? প্ৰশ্নৰ সঠিক উত্তৰ হ'ব তালৱান্দি যি বৰ্তমান পাকিস্তানৰ অংশ হয় আৰু তাতে গুৰু নানকৰ জন্ম হৈছিল তোমালোকে বুদ্ধদেৱ গুৰু নানক মহাবীৰ জৈন এই যিসকল গুৰুত্বপূৰ্ণ ভক্তি আন্দোলনৰ লগত জড়িত ব্যক্তি সেই সকলৰ তোমালোকে বাৰ্থ প্লেচবোৰ চাই থবা নেক্সট ৰাজতৰংগিনী was written by অৰ্থাৎ ৰাজতৰংগিনী নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল কৌটিল্য হৰ্ষবৰ্ধন আলবেৰুনি নে কালহানা প্ৰশ্নৰ সঠিক উত্তৰ হ'ব কালহানাই ৰাজতৰংগিনী ৰচনা কৰিছিল আমাক নেক্সট প্ৰশ্ন কৰিছে Which ruler introduced rupee in India অৰ্থাৎ তলৰ কোন গৰাকী সম্ৰাটে ভাৰতবৰ্ষত ৰুপিৰ প্ৰচলন কৰিছিল আকবৰ আলাউদ্দিন খিলজি শ্বেৰশাহ সূৰী নে শাহজাহান প্ৰশ্নৰ সঠিক উত্তৰ হ'ব শ্বেৰশাহ সূৰীয়ে ভাৰতবৰ্ষত ৰুপিৰ প্ৰচলন কৰিছিল কেতিয়া কৰিছিল হেতু তোমালোকক মই জনাই দিব বিচাৰিছো 1540 পৰা 1545 চনৰ কালছোৱাত শ্বেৰশাহ সূৰীয়ে দিল্লীত শাসন কৰিছিল আৰু তেতিয়াই তেখেতে ৰুপিৰ প্ৰচলন কৰিছিল আমাক নেক্সট প্ৰশ্ন কৰিছে Which Mughal ruler introduced the Mansabdari system in India Mansabdari system মানে rank wise যেটো এটা হেই থাকে হেতু তেখেতে আৰম্ভ কৰিছিল এটা কথাটো হল কোন গৰাকী মুঘল সম্ৰাটে ভাৰতবৰ্ষত মনসবদাৰী প্ৰথা আৰম্ভ কৰিছিল আকবৰ হুমায়ুন বাবৰ নে ইলতুতমিছ প্ৰশ্নৰ সঠিক উত্তৰ হ'ব আকবৰে ভাৰতবৰ্ষত মনসবদাৰী প্ৰথাৰ আৰম্ভ কৰিছিল আমাক নেক্সট প্ৰশ্ন কৰিছে Who was the founder of Delhi Sultanate অৰ্থাৎ দিল্লী সুলতানেটৰ প্ৰতিষ্ঠাপক কোন আছিল মহম্মদ ঘোৰী কুতুবুদ্দিন আইবক ইলতুতমিছ নে আকবৰ প্ৰশ্নৰ সঠিক উত্তৰ হ'ব
কুতুবুদ্দিন আইবাকে দিল্লী চুলতানেটৰ প্ৰতিষ্ঠা কৰিছিল আমাক নেক্সট প্ৰশ্ন সুধিছে পদ্মাৱত ৱাজ ৰিটেন বাই পদ্মাৱত নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল তোমালোকে নিশ্চয়কৈ পদ্মাৱত চিনেমাখন চাইছা দীপিকা পাডুকোন আছে সেই চলচ্চিত্ৰখনত এই পদ্মাৱতৰ কাহিনীটোকে বৰ্ণনা কৰা হৈছে কথাটো হ'ল এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল প্ৰশ্নৰ সঠিক উত্তৰ হ'ব মালিক মোহাম্মদ জয়সীয়ে এই পদ্মাৱত নামৰ গ্ৰন্থখন ৰচনা কৰিছিল পৰীক্ষাৰ অপশ্যনত তোমালোকে মালিক মোহাম্মদ নিদি পেলাই কেৱল জয়সী বুলিও দিব পাৰে তেতিয়া শুদ্ধ উত্তৰ জয়সী হ'ব আমাক নেক্সট প্ৰশ্ন সুধিছে হু বিল্ট আলাই দৰৱাজা কোনে নিৰ্মাণ কৰিছিল প্ৰশ্নৰ সঠিক উত্তৰ নিশ্চয়কৈ তোমালোকে জানা আলাউদ্দিন খালজীয়ে আলাই দৰৱাজা নিৰ্মাণ কৰিছিল আমাক নেক্সট প্ৰশ্ন সুধিছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ তুগলক ডাইনাষ্টি অৰ্থাৎ তুগলক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল মহম্মদ বিন তুগলক গিয়াছুদ্দিন তুগলক চুলতান খুছৰ' শ্বাহ নে ওপৰৰ এজনো নহয় প্ৰশ্নৰ সঠিক উত্তৰ হ'ব গিয়াছুদ্দিন তুগলকে ভাৰতবৰ্ষত তুগলক বংশৰ প্ৰতিষ্ঠা কৰিছিল আমাক নেক্সট প্ৰশ্ন সুধিছে বাবৰ ৱাজ ইনভাইটেড টু ইণ্ডিয়া বাই বাবৰক কোনে ভাৰতবৰ্ষলৈ আমন্ত্ৰণ কৰি আনিছিল প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব দৌলত খান লোদীয়ে ভাৰতবৰ্ষলৈ বাবৰক আমন্ত্ৰণ কৰি আনিছিল আৰু তাৰ পাছতেই বাবৰৰ লগত কাৰ যুদ্ধ হৈছিল ইব্ৰাহিম লোদীৰ যুদ্ধ হৈছিল 1526 চনত সেই কথা তোমালোকক অলপ আগতে মই বৰ্ণনা কৰিছোঁ আমাক নেক্সট প্ৰশ্ন সুধিছে দ্য লাষ্ট ৰুলাৰ অফ দিল্লী চুলতানেট অৰ্থাৎ দিল্লী চুলতানৰ শেষৰগৰাকী সম্ৰাট কোন আছিল ইব্ৰাহিম লোদী কুতুবুদ্দিন আইবাক ৰেজিয়া চুলতানা নে ওপৰৰ এজনো নহয় প্ৰশ্নৰ সঠিক উত্তৰ হ'ব ইব্ৰাহিম লোদী আছিল দিল্লী চুলতানেটৰ শেষৰগৰাকী সম্ৰাট নেক্সট ৰেজিয়া চুলতানা ৱাজ দ্য ৰুলাৰ অফ হুইচ ডাইনাষ্টি অৰ্থাৎ ৰেজিয়া চুলতানা কোনটো বংশৰ এগৰাকী ৰাণী আছিল প্ৰশ্নৰ সঠিক উত্তৰ হ'ব স্লেভ ডাইনাষ্টি অৰ্থাৎ দাস বংশ তোমালোকক স্লেভ ডাইনাষ্টি বুলি পৰীক্ষাত নিদি পেলাই মামলুক ডাইনাষ্টি বুলিও দিব পাৰে কাৰণ মামলুক ডাইনাষ্টি আৰু স্লেভ ডাইনাষ্টি একেই যে তোমালোকক পৰীক্ষাত যিটোৱে অপশ্যন দিয়ে সেইটোৱে শুদ্ধ হ'ব মামলুক অৰ স্লেভ নেক্সট দ্য কোটলা ফৰ্ট এট দিল্লী ৱাজ দ্য ক্ৰিয়েশ্যন অফ দিল্লীৰ যিটো কোটলা ফৰ্ট আছে সেইটো কোনে নিৰ্মাণ কৰিছিল প্ৰশ্নৰ সঠিক উত্তৰ হ'ব ফিৰোজ শ্বাহ তুগলকে দিল্লীৰ কোটলা ফৰ্টটো নিৰ্মাণ কৰিছিল আমি নেক্সট প্ৰশ্নলৈ যোৱাৰ পূৰ্বে জনাই দিব বিচাৰিছোঁ অসম পুলিচৰ এছআই পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ আমি ইতিমধ্যে প্ৰায় 16খনকৈ মক টেষ্টৰ পেপাৰ আলোচনা কৰিছোঁ তাৰ উপৰিও আমি ইতিমধ্যে প্ৰত্যেকটো বিষয়ৰ ওপৰত ইণ্ডিভিজুৱেলি ভিডিঅ' প্ৰস্তুত কৰিছোঁ সেইবোৰৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা চাই ল'লে নিশ্চয়কৈ তোমালোকৰ বাবে সহায়ক হ'ব আমাক নেক্সট প্ৰশ্ন সুধিছে দ্য মষ্ট ফেমাছ ডিচিপুল অফ ৰামানন্দ ৱাজ ৰামানন্দৰ মুখ্য শিষ্য কোন আছিল নতুবা আটাইতকৈ প্ৰিয় শিষ্য কোন আছিল প্ৰশ্নৰ সঠিক উত্তৰ হ'ব কবিৰ আছিল ৰামানন্দৰ প্ৰিয় শিষ্য আমাক নেক্সট প্ৰশ্ন সুধিছে পদ্মাৱত ৱাজ ৰিটেন ডিউৰিং দ্য ৰিং অফ অৰ্থাৎ অলপ আগতে মই ক'লোঁ পদ্মাৱত কোনে ৰচনা কৰিছিল জয়সীয়ে ৰচনা কৰিছিল এতিয়া কথাটো হ'ল জয়সীয়ে পদ্মাৱত কাৰ ৰাজত্বকালত ৰচনা কৰিছিল প্ৰশ্নৰ সঠিক উত্তৰ হ'ব শ্বেৰ শ্বাহ ছুৰীৰ ৰাজত্বকালত জয়সীয়ে পদ্মাৱত ৰচনা কৰিছিল আমাক নেক্সট প্ৰশ্ন সুধিছে দ্য বেটেল অফ কনৌজ ৱাজ ফট বিটুইন কনৌজৰ যুদ্ধ কাৰ মাজত হৈছিল এতিয়া আৰু এটা তথ্য তোমালোকে জানি থোৱাটো ভাল কনৌজৰ যুদ্ধ কেতিয়া হৈছিল 1540 চনত কনৌজৰ যুদ্ধ হৈছিল তাৰিখটো তোমালোকে জানি থোৱা 17 মে অৰ্থাৎ 1570 মেত কনৌজৰ যুদ্ধ হৈছিল কাৰ মাজত হৈছিল শ্বেৰ শ্বাহ ছুৰী আৰু হুমায়ুনৰ মাজত হৈছিল গতিকে প্ৰশ্ন তোমালোকক কনৌজৰ যুদ্ধ কাৰ মাজত হৈছিল বুলি সুধিব পাৰে নতুবা কনৌজৰ যুদ্ধ কোন চনৰ হৈছিল তেনেকৈ সুধিব পাৰে আমাক নেক্সট প্ৰশ্ন সুধিছে প্ৰশ্নটো অসমীয়া লিখা নহ'ল ক্ষমা কৰিবা বাবৰ ৰট তুজুক ই বাবুৰি ইন হুইচ লেংগুৱেজ অৰ্থাৎ বাবৰে এখন গ্ৰন্থ ৰচনা কৰিছিল যাৰ নাম আছিল তুজুক ই বাবুৰি এটা কথাটো হ'ল এই গ্ৰন্থখন তেখেতে কি ভাষাত ৰচনা কৰিছিল টাৰ্কি পাৰ্চিয়ান আৰবিক নে হিন্দী প্ৰশ্নৰ সঠিক উত্তৰ হ'ব বাবৰে তুজুক ই বাবুৰি নামৰ গ্ৰন্থখন ৰচনা কৰিছিল টাৰ্কি ভাষাত আমাক নেক্সট প্ৰশ্ন সুধিছে দ্য অৰিজিনেল নেম অফ শ্বাহজাহান ৱাজ শ্বাহজাহানৰ আচল নামটো কি আছিলে খুৰাম চালিম দাৰা শিখ নে ফৰিদ প্ৰশ্নৰ সঠিক উত্তৰ হ'ব শ্বাহজাহানৰ আচল নামটো আছিলে খুৰাম গতিকে আজি আমি 23টাকৈ ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিলোঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ এনেকৈ আমি প্ৰত্যেক দিনাখনে ইণ্ডিয়ান জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি নতুবা আছাম জিঅ'গ্ৰাফী আছাম পলিটি আছাম হিষ্ট্ৰীৰ এক্সট্ৰাকৈ ভিডিঅ' তথা আমি মাইণ্ড মেপ এডুকেশ্যন চেনেলটোৰ জৰিয়তে তোমালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰি আহিছোঁ গতিকে চেনেলটোলৈ যদি নতুনকৈ আহিছা তেনে ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰি জনাবা কিবা ডাউট থাকিলে সুধিবা নিশ্চয়কৈ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই ধন্যবাদ